কি ক'ব আপোনালোকৰ উপলব্ধি? আমি অসম সাহিত্য সভাৰ চিৰাং ডিষ্ট্ৰিক্টত যেটো দ্বিতীয় কাৰ্যনিৰ্বাহক সভা হৈছে এটোত আহিলোঁ আৰু তাৰ আগতে যোৱা 19 মে 2025 ইংৰাজী অসম সাহিত্য সভাৰ এটা টিম আমাৰ সভাপতি ডাঙৰীয়া গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সম্পাদক সাধাৰণ সম্পাদকৰ প্ৰধান সম্পাদকৰ নেতৃত্বত এটা টিম গৈছিলে 15জনীয়া টিম। তেওঁলোকে গৈ বৰাক উপত্যকাৰ যে ভাষা শ্বহীদৰ লগ যেটো মানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে আৰু সেইদিনাখন ভাষা শ্বহীদ দিৱসত তেওঁলোকে যে বক্তব্যটো ৰাখিছিলে এই বক্তব্যৰ পৰা আমি এটো বুজিব পাৰিছিলোঁ যে এই দুটা উপত্যকাৰ অসমীয়া আৰু বঙালী সমাজৰ মিলনৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে। আমি এটা ঐতিহাসিক সেইদিনৰ বাচন আছিলে এই ঐতিহাসিক সিদ্ধান্তৰ কাৰণে আমি বঙালী সমাজৰ মানুহ আমি তেওঁলোকৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তাৰ পিছত আমাৰ কাৰ্যনিৰ্বাহক সভা তৃতীয় কাৰ্যনিৰ্বাহক সভা অসম সাহিত্য সভাৰ যেটো হ'ব এটো শিলচৰ হ'ব। এইটো কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছিলে। সিদ্ধান্ত লোৱাৰ পিছত আমাৰ মাননীয় মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া সভাপতি কাৰ্যকৰী সভাপতি আমাৰ কৌশিক ৰায় ডাঙৰীয়া আৰু মোক প্ৰধান সম্পাদকৰ দায়িত্ব দি এটা কমিটি বনাইছে তেওঁলোকে। মই আজি তেওঁলোকক আকৌ একবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে পোনপ্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা সিদ্ধান্ত আমাৰ অসম সাহিত্য সভা ল'লে যেটোৰ কাৰণে মই ভাবোঁ যে আগন্তুক দিনত আমাৰ যেটো ডিফাৰেন্স এইটো ডিফাৰেন্স এতিয়া ইমান ডিফাৰেন্স নহয়। আমাৰ চৰকাৰ অহাৰ পিছত আমি লক্ষ্য কৰিলোঁ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকে ইমান প্ৰয়াস কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় বৰাকত লৈ মানে তেওঁৰ এটা প্ৰচেষ্টা থাকে। এইটো কাৰণে বহুতখিনি মিনিমাইজ হ'ল কিন্তু সম্পূৰ্ণভাৱে মিনিমাইজ হোৱাৰ কাৰণে সম্পূৰ্ণ মানে শেষ হোৱাৰ কাৰণে মানসিকতাটো যাতে ভাল এটা মানসিকতাৰে আমি অসমখনত আগবঢ়াব পাৰোঁ। এইটো কাৰণে যে অসম সাহিত্য সভাই যেটো সিদ্ধান্ত ল'লে এই সিদ্ধান্ত এটা ঐতিহাসিক সিদ্ধান্ত। আমি ভাবোঁ যে আমাৰ বৰাকবাসী ৰাইজৰ যেটো সপোন আছে যে আমাৰ ভাষা শ্বহীদ ষ্টেচনটো মানে শ্বহীদৰ কাৰণে আমি উৎসৰ্গ কৰিম এইটো যে আমাৰ এটা ডিমাণ্ড আছিলে এই ডিমাণ্ডটো অসম সাহিত্য সভাও তেওঁলোকেও কৈছে যদি এই ডিমাণ্ড লৈ আমি অসম চৰকাৰত ক'ব লাগে আমি ক'ম আৰু এইটো কাৰণে আমি ভাবোঁ যে আমাৰ এই আগন্তুক দিনত আমি এক হৈ এই অসমখনত আমি কাম কৰিব যাব পাৰিব। থেংক ইউ।